হাই বন্ধুসকল, মই মমি শইকীয়া মাথা গৰম চালি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত। মোৰ যদি চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বহুতে ছাবস্ক্ৰাইব কৰিছোঁ বুলি কৈ মোক ঠগি আছে, মানে এনে দেলাল কৰিছে মোৰ লগত। মই গম পাইছোঁ কোনে কোনে নাই কৰা, কোনে কোনে আনছাবস্ক্ৰাইব কৰিছে। নেচালে নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, খালি ভিডিঅ' নেচালেও নাই ন, মই যিয়ে ভিডিঅ' নবনাওঁ। কিন্তু ছাবস্ক্ৰাইব কৰি দিলেতো আপোনালোকৰ একো নাযায়, কৰি দিব নোৱাৰে নেকি ছাবস্ক্ৰাইবটো? এই চব কথা বাদ দিয়ক, আৰু লগতে আমাৰ ভণ্টিজনীকো মানে বহুতে কৰিম বুলি কয়, কৰিমেই আৰু কিছুমানে ভাঙিয়ে খায় নেকি পাহৰি যায়, পাছত নকৰে। আজি আমি ফুৰিবলৈ আহিছোঁ, মানে ভাবিছোঁ সৰুকৈ ভিডিঅ' এটাই বনাই লওঁ। ফুৰিবলৈ আহিছিলোঁ মানে পানী পুৰি খাবলৈ আহিছিলোঁ, খালোঁ আৰু আমাৰ মানে নৱজনী একদম ধাই গৈ আছে। আপোনালোকক দেখাই দিম দেই কেনেকৈ গৈ আছে আমাক এৰি থৈ। এই কলিকতা পাই গৈছেগৈ, আমাক এৰি থৈ ধাই পোনাইছে। সেইজনী দেখিছে, ঘূৰি চাবলৈও টাইম নাই। হাই দি দিয়কচোন, হাই দি দিয়ক। দুটা হাতে হাই দিছে কিন্তু ঘূৰি চাবলৈ টাইম নাই। সাংঘাতিক মানুহ দেই। আমি হৈছোঁ অদহে বদহে ঘূৰি ফুৰা টাইম পাছ কৰা ছোৱালী। টাইম পাছ কৰিবলৈ নাই কাৰণে চেনেল এটা খুলি লৈছোঁ আৰু আমি যধে মধে গৈ আছোঁ আৰু লাহে লাহে। কইনা খোজ দিছে নাই, খোজত আমাৰ পৌৱা এটাও নময়, এনেকুৱাই আমি খোজ কাঢ়িছোঁ। আৰু মোৰ মানুহবিলাকে কিছুমানে কমেণ্ট কৰে মই অসমীয়া ক'ব নাজানো বুলি, সেইকাৰণে আজি গোটেই ভিডিঅ'টোতে অসমীয়া কৈছোঁ। আৰু আজি যদি কমেণ্ট কৰে নহয় অসমীয়া কোৱা বুলি, আকৌ যদি কিছুমানে কয় নহয়, মানে মোৰ ভাগৰ বহুত হিন্দী মানুহ আছে যে, হিন্দী মানুহৰ কাৰণে হিন্দীত কওঁ, কিছুমানে আকৌ প্ৰব্লেম হয় অসমীয়া ক'ব